বলবৎ কৰা দাবীত এপছু আপু প্ৰতিবাদত আমি কৰিছোঁ আৰু কি ক'ব? আপচু না ইউপিপিএল কৈছে না আপচু কৈছে একে বস্তু এপছু কোৱা একে ইউপিপিএল কোৱা একে কথা আপচু মানে ইউপিপিএল মানে আপচু ইয়াৰ আৰু কথা এপছু প্ৰতিবাদ কৰিছে ইউপিপিএল কোনা কি এপছু মইতো ইউপিপিএল মানে এপছু মানে ইউপিপিএল কৈ আছোঁ তেওঁলোকে যিটো দাবী কৰিছে এইটো আপুনি চৰকাৰে যেতিয়া কি দাবী তেওঁলোকে যি দাবী কৰিছে এতিয়া মোক দাবী কৰিছে এতিয়া মানি লৈছে মোক ভাল কথা মোক যদি আহি পেলাই মেমৰেণ্ডাম দিয়কচোন মোৰ ওপৰত তেতিয়া মই চিন্তা কৰিম স্যার বিটিসি বাহিৰৰ হ'ব এমএলএ হৈ গ'ল স্যাৰ जोंहा प्रमद बरुवा जमिया होनदों एलाय मालाय बिसोर इन्टारनेशनेल पार्टी এইটো ইন্টারন্যাশনাল পার্টি জানে এই ইউপিপিএল মানে কি এইটো রাছিয়ার একটা কিবা পার্টি হয় আমার অসমৰ নহয় আমার ইন্ডিয়ার পার্টি নহয় এইটো আমার বিটিসির নহয় জানে এইটো রাছিয়াতে আছে এনেকুৱা পলিটিক্যাল পার্টি বিটিসি চিফ হোৱাৰ পিছত প্ৰথমবাৰ ওদালগুৰি জিলাত মই ভিজিট কৰিছোঁ এক নম্বৰ প্ৰগ্ৰামটো হ'ল আমাৰ JJM প্ৰগ্ৰাম অসম চৰকাৰৰ উদ্যোগত আমাৰ জয়ন্তমলা বৰুৱা ডাঙৰীয়া কেবিনেট মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভেৰগাঁৱৰ সেই চামৰাং নলবাৰী বা দুলীয়াজান এই অঞ্চলৰ ৰাইজে বহুত বছৰৰ পৰা খোৱা পানীৰ খুব মানে সমস্যা হৈ আছিলে কিন্তু আজি আমি উদ্বোধন কৰিলোঁ একেলগে মন্ত্ৰী ডাঙৰীয়াও আছে চৰণ বৰুৱা ডাঙৰীয়া আছে আমাৰ জয়ন্তমলা বৰুৱা ডাঙৰীয়াও আছে আমাৰ ডিপুটি এইখন ডিমাৰীও একেলগে আছে গতিকে খুব ভাল আঁচনি আজি আমি উদ্বোধন কৰিলোঁ অপেনিং কৰিলোঁ ইয়াত নেক্সট প্ৰগ্ৰাম আমাৰ ৰৌতা বড়ো বজাৰত নতুন দলং ফাউণ্ডেশ্যন আছে সেইটো আমি শেষ কৰি এতিয়া লাষ্ট ইয়াত মানে নতুনকৈ বিটিসি চুক্তি হোৱাৰ পিছত নতুনকৈ আমি ডিষ্ট্ৰিক্ট হোৱা ওদালগুৰি বাক্সা আছে তিনিখন নতুন ডিষ্ট্ৰিক্ট পাইছোঁ ইয়াৰে আজি চেলিব্ৰেশ্যন ইয়াত ডিচি মহোদয়ে অবজাৰভেশ্যনটো যিটো নতুন ডিষ্ট্ৰিক্ট হোৱাৰ যিটো অবজাৰভেশ্যন সেইটো ডিচি মহোদয়ে কৰি আছে আমি উপস্থিত হৈছোঁ খুব ভাল লাগিল বিভিন্ন উপস্থিত আছে আৰু বহুত ৰাতিপুৱা ভেৰাইটি প্ৰগ্ৰাম হৈ পেলাই সেই উদযাপনটো কৰি আছে ডিচি মহোদয়ে আৰু আমিও উপস্থিত হ'বলৈ পাই খুব ভাল লাগিছে ইয়াত আমাৰ নেক্সট প্ৰগ্ৰাম আছে দলৰে বিজেপি দলৰে বিজয় উৎসৱ মাটিৰ পাতা টাইম কি মই দিম বুলি কৈছে না কি টাইম লাগে টাইমটো অলপ 12টা বজাত কোৱাটো 3টা বজাত হ'ব পাৰে দিনটো বিজেপিক EM দিয়া হ'ব নহয় দিলে কেতিয়া দিব স্যাৰ বা কেইজন দিব স্যাৰ কয়বাৰ ক'ব লাগে বিজেপিক আমি যেহেতু এতিয়া মিলি জুলি চৰকাৰ চলাই আছে এতিয়া বিজেপিৰ পৰা 2জন EM দিম বুলি কৈছে স্পীকাৰ 1জন দিম বুলি কৈছে এইবিলাক কিমানবাৰ ক'ব লাগে আমাৰ ছেক্ৰেটাৰী সম্ভৱ নহয় সাংবাদিকসকলে এইটোৱেই বেলেগ গুদম নাই এইটো আগৰ পুৰণা নিউজ এইটো আমি আগতে কৈছোঁ কৰিম ওদালগুৰিত কৰিমতো আমি মিনি ছেক্ৰেটাৰী ভাল লাগিলেতো মই ক'ম আজি মিটিঙতে ক'ব ইয়াত কিয় বিটিসি চুক্তি মানে বলবৎ কৰা দাবীত এপছু আপু প্ৰতিবাদত আমি কৰিছোঁ আৰু কি ক'ব? আপচু না ইউপিপিএল কৈছে না আপচু কৈছে একে বস্তু এপছু কোৱা একে ইউপিপিএল কোৱা একে কথা আপচু মানে ইউপিপিএল মানে আপচু ইয়াৰ আৰু কথা এপছু প্ৰতিবাদ কৰিছে ইউপিপিএল কোনা কি এপছু স্যার বাহিৰতো এমএলএ মইতো ইউপিপিএল মানে এপছু মানে ইউপিপিএল কৈ আছোঁ তেওঁলোকে যিটো দাবী কৰিছে এইটো আপুনি চৰকাৰে যেতিয়া কি দাবী তেওঁলোকে যি দাবী কৰিছে এতিয়া মোক দাবী কৰিছে এতিয়া মানি লৈছে মোক ভাল কথা মোক যদি আহি পেলাই মেমৰেণ্ডাম দিয়কচোন মোৰ ওপৰত
তেতিয়া মই চিন্তা কৰিম স্যার বিটিসি बाहेरावबो एमएलए होगोन नामा सार सार जों होआ प्रमद बर'आ जे मैया होनदों एलाय मालाय बिसोर इन्टारनेशनेल पार्टी এইটো ইন্টারন্যাশনাল পার্টি জানে এই ইউপিপিএল মানে কি এইটো ৰাষ্ট্ৰৰ একটা কিবা পার্টি হয় আমাৰ অসমৰ নহয় আমাৰ ইণ্ডিয়াৰ পার্টি নহয় এইটো আমাৰ ব্ৰিটিছৰ নহয় জানে এইটো ৰাষ্ট্ৰতে আছে এনেকুৱা পলিটিকেল পার্টি চলো